নমস্কাৰ সকলোকে, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বনাম জুইত বনাম কলপচলা। চাই থাকক আপোনালোকে। এয়া মিঠাতেল দি দিলোঁ, তাৰপিছতে পাঁচফোৰণ কেইটামান, অকণমান পিঁয়াজ, তাৰপিছতে লৰাই থাকিব। পচলাখিনি দি দিলোঁ, গোটেইখিনি দি দিলোঁ, তাৰপিছত অকণমান লৰাই দিলোঁ তেলটো মিক্স কৰি। আৰু এতিয়া মচুৰ দাইল দি দিলোঁ, অলপমান তিয়াই থৈ দিছিলোঁ। এতিয়া লৰাই আছোঁ। আপোনালোকেও ঘৰত এনেকৈ খাব পাৰে। এতিয়া নিমখ দি দিলোঁ, জলকীয়া এটা কেঁচা জলকীয়া, আদা ৰচুন পিচি দি দিলোঁ। আলু কেইটুকুৰামান সৰু সৰুকৈ কাটি দিছোঁ। হালধি গুড়ি অলপ, তাৰপিছতে ৰেড চিলি অলপ, গৰম মছলা আৰু এয়া জিৰা। তাৰপিছতে এনেকৈ লৰাই থাকিলে হ'ব। ভালকৈ ভাজি ল'ব লাগিব কম জুইত। অলপ সিজিছে, আকৌ এবাৰ লৰাই দিলোঁ। এইখিনি মিক্স হৈ গ'ল, ঢাকন মাৰি দি দিলোঁ। এয়া ঢাকন পাত গুচাই আকৌ এবাৰ লৰাই দি দিলোঁ। অলপ ভাজি থাকিব লাগে। তাৰপিছতে অকণমান পানী, গ্ৰেভি টাইপ হ'ব এতিয়া। লৰাই আছোঁ, এতিয়া ঢাকনখন মাৰি কিনে উতলাই আছোঁ। পানীটো অলপ কমিব লাগিব, এইটো গ্ৰেভি হ'ব। এইটো হৈয়ে গৈছে বাৰু এতিয়ালৈ, গ্ৰেভি নিচিনা। হৈয়ে গ'ল, এতিয়া আমাৰ ৰেডি। চাই লওক, এইটো হৈছে ৰঙালাওৰ পাত ভাজি। তাৰপিছতে আমাৰ বাৰীৰ ঢেকীয়া শাক আৰু কণী ভাজি, আৰু ভোট জলকীয়া আছেইতো, নেমু দুপিচ লৈ লৈছোঁ। আৰু এইটো হৈছে মেইন ৰেচিপিটো, যিহেতু আপোনালোকক অলপ আগতে দেখালোঁ কলপচলা। কেনেকুৱা লাগিলে বাৰু জনাব। এনেকৈ কোনে কোনে খাই পাইছোঁ বাৰু কমেণ্টত জনাই দিব। চিম্পল ৰেচিপি, আৰু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ'। ভাল লাগিলে বেয়া লাগে ক'ব দেই। এইটো নেক্সট আচাৰ। এয়া এইটোৱে হৈছে দুপৰীয়া সাজ। কেনেকুৱা লাগিছে ক'ব গাইজ। সকলোৱে চাব, শ্বেয়াৰ কৰিব।